সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দেৱগুৰু এষ্ট্ৰলজিলৈ। মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰী। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই ইয়াত এষ্ট্ৰলজি, বাস্তু আৰু নিউমাৰলজিৰ লগত জড়িত বিভিন্ন টিপছ আগবঢ়াম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে দৰকাৰী ভিডিঅ' মোৰ মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনাক অলপ হ'লেও সহায় কৰিব, 100% গ্যাৰাণ্টি দিছোঁ। অসমীয়া নতুন বছৰৰ বিভিন্ন ৰাশিৰ ৰাশিফলসমূহ ইয়াত এটা এটাকৈ প্ৰদান কৰিম, য'ত শুভ ফলৰ লগতে বিভিন্ন ৰাশিৰ শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি, শুভ দিশ আদিসমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনিতে এটা কথা কওঁ যে জন্ম ৰাশিৰ যি ঘৰত চন্দ্ৰ বহি আছে সেয়ে আমাৰ ৰাশি, আৰু যিসকলৰ জাতক জাতিকাৰ জন্মকুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। এতিয়া আহোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাৰ নামৰ প্ৰথম অক্ষৰ হ'ল ম আৰু মূৰ্ধন্য ত। নক্ষত্ৰৰ নং 10, 11 আৰু 12লৈ এই ৰাশি গঠিত হৈছে। ই এটা স্থিৰ ৰাশি। মঘা নক্ষত্ৰৰ 4 পাত, পূৰ্ব ফাল্গুনী 4 পাত আৰু উত্তৰ ফাল্গুনীৰ 1 পাত লৈ এই ৰাশি গঠিত হৈছে। গোচৰ অনুযায়ী সিংহ ৰাশিত চন্দ্ৰ, পঞ্চমত বৃহস্পতি, শনি, ষষ্ঠত কেতু, অষ্টমত শুক্ৰ, নৱমত ৰবি, বুধ, দশমত মংগল আৰু দ্বাদশত ৰাহু অৱস্থান কৰি শুভাশুভ ফল নিৰ্ধাৰণ কৰিছে। এই বছৰটো অতি সৌভাগ্য কঢ়িয়াই আনিব এই ৰাশি জাতক জাতিকালৈ। কোনো সমস্যাৰ সন্মুখীন নহয় এই বছৰত। কৰ্মক্ষেত্ৰত দুপে আগবাঢ়ি যাব। আৰ্থিক দিশত অতি টনকিয়াল হ'ব। বৈবাহিক জীৱনো মধ্যমীয়া হৈ সুখ শান্তি জীৱন নিৰ্বাহ কৰিব এই ৰাশি জাতক জাতিকাই। নতুন কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। এই বৰ্ষটোত বিদ্যাৰ্থীয়ে কিছু প্ৰতিযোগিতাৰ সন্মুখীন হ'ব, গতিকে পঢ়াৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব। মাতৃৰ অতি উত্তম দেখা যায়, কিন্তু পিতৃৰ ক্ষেত্ৰত কিছু শাৰীৰিক অসুস্থতা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে বিদেশত পঢ়াৰ সুযোগ পাব। পৰিয়াল সৈতে ধৰ্মস্থান ভ্ৰমণৰ যোগ দেখা যায়। পৰিয়ালৰ বিবাহ কাৰ্যও সম্পাদন হ'ব। শুভ সংবাদ। বহুতো শুভ সংবাদে এই বছৰটোত অপেক্ষা কৰি আছে এই ৰাশিৰ জাতক জাতিকালৈ। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে বিদেশত পঢ়াৰ সুযোগ পাব, আৰু কিছুৱে নিজৰ কৰ্মৰ বলত প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰি সমাজত প্ৰতিষ্ঠা লাভ কৰিব। বিবাহত কিছু সমস্যাৰ মাজেদি বিবাহ সম্পন্ন হ'ব। মনে বিচৰা পাত্ৰ পাতিও লাভ কৰিব। বিবাহৰ পাছত পত্নীৰ যোগেদি আৰ্থিক উন্নতি ঘটাৰ যোগ দেখা যায়। ব্যৱসায়ত অতি ভাল ফল লাভ কৰিব। আয় বৃদ্ধি হ'ব, আৰু যিসকলে নতুন ব্যৱসায়ত বিনিয়োগ কৰিম ভাবিছে সেই বিনিয়োগ কৰিবৰ কাৰণে এয়াই উত্তম সময়। চাকৰি। নতুন চাকৰিৰ যোগ দেখা যায় নিবনুৱাসকলৰ বাবে। বিশেষকৈ বছৰৰ মধ্যম ভাগলৈ এই যোগ প্ৰবল হ'ব। যিসকলে চাকৰি কৰি আছে তেখেতসকলে সন্মান লাভ কৰিব চৰকাৰৰ পৰা। স্বাস্থ্য। শৰীৰ সুস্থ হৈ কৰ্মমত হৈ থাকিব, কিন্তু আঘোণ আৰু পুহ মাহত অলপ সমস্যাত পৰিব পাৰে। যদিও যোগা আৰু মেডিটেশ্যন কৰিলে সেই সমস্যাসমূহ দূৰ হ'ব। এতিয়া আহোঁ প্ৰতিকাৰসমূহলৈ। শুভ ফল বৃদ্ধিৰ বাবে তলত দিয়া বিধিসমূহৰ যিকোনো এটা পালন কৰিব। 1. সদায় আঁহত গছত জল অৰ্পণ কৰিব। সদায় সূৰ্যৰ প্ৰণাম কৰিব জল দি। 3. মঙলবাৰে মন্দিৰত এখন ৰঙা পতাকা উত্তোলন কৰিব। 4. দেওবাৰে দুখীয়াক দান কৰিব সাধ্য অনুসাৰে। 5. যাৰ নক্ষত্ৰ নং 10 আৰু 11 তেখেতসকলে বহাগ মাহত সোণ, ৰূপ, তাম আৰু হালধীয়া বস্ত্ৰ গণকক ভোজনী সহিতে দক্ষিণাসহ দান কৰিব। এই ৰাশিৰ জাতক জাতিকাৰ শুভ কাৰকসমূহ হৈছে শুভ ৰং বগা, শুভ সংখ্যা 1 আৰু 4, শুভ দিশ পূব, শুভ গ্ৰহ বৃহস্পতি, শুভ ধাতু সোণ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, আৰু আশা কৰোঁ ভিডিঅ'টো চাই কমেণ্ট কৰিব, লগতে কিবা সুধিব বা জানিব লগা থাকিলে ইমেইল কৰিব। যিমান পাৰোঁ প্ৰশ্ন মই উত্তৰ দিব চেষ্টা কৰিম, লগতে যিমান পাৰোঁ সহজভাৱে দিবলৈ যত্ন কৰিম, আৰু 100% বিনামূলীয়া সেৱা প্ৰদান কৰিম সকলোকে।